মোৰ এই চেনেলটো মই আৰম্ভ কৰিছিলোঁ 2022 চনত। তেতিয়াৰ পৰা বৰ্তমানলৈকে মই আপোনালোকৰ লগত ডেইলি ভ্লগৰ লগতেই মোৰ সুখ দুখৰ সকলো ভাল বেয়া দিনৰ ভিডিঅ' আগবঢ়াওঁ। নিজেও কেতিয়াবা ভিডিঅ'সমূহ ওলাই চাওঁ মাজে মাজে, সময়বোৰ ৰোমন্থন কৰোঁ, ভাল লাগে কিবা এটা ভিডিঅ'সমূহ দেখিলে। ডাঙৰ হৈ অহাৰ পৰা মই এটা কথা নটিচ কৰিছোঁ, আমাৰ জেনেৰেশ্যনটো হওক বা তাৰ পিছৰ জেনেৰেশ্যন হওক বহুত বেছি ডিমাণ্ডিং হৈ গৈ আছে, যিটো মুঠেই এটা ভাল লক্ষণ নহয়। ইয়াত অভিভাৱকৰ অৰিহণা যথেষ্ট আছে। লাগ বুলিলেই সন্তানক সকলো বস্তু হাততে দি আপুনি নিজৰ বাবে বিপদ চপাই অনাৰ লগতেই নিজৰ সন্তানক বিপথে পৰিচালিত কৰি আছে। বহুত পেৰেণ্টছে প্ৰাউডলি কয়, মোৰ ল'ৰা ছোৱালীকেইটা ইংলিছ মিডিয়ামত পঢ়ে বাবে অসমীয়া নাজানে। সঁচাই নাজানে নেকি? মোৰ প্ৰশ্ন, আপোনাৰ সন্তানে আপোনাৰ লগত ঘৰত ইংৰাজীত কথা পাতে নেকি? এনেবোৰ কথা কোৱাতকৈ এটলিষ্ট আপুনি আপোনাৰ সন্তানক ইংৰাজীৰ লগতে অসমীয়াও ভালদৰে লিখিবলৈ পঢ়িবলৈ শিকাওক। ইংৰাজী বা অন্য ভাষা জনাটো আমাৰ বাবে ভাল কথাহে, কিন্তু নিজৰ মাতৃভাষাটো জনাটোওতো জৰুৰী। মই জীৱনত আজিলৈকে অসমীয়া পঢ়ি পোৱা নাছিলো। মই যিহেতু ইংলিছ মিডিয়ামৰ আছিলো, মই স্কুলিং কৰিছিলো কেভি নগাঁৱৰ পৰা। আপোনালোকে হয়তো জানে যে আমি পঢ়ি থকাৰ সময়ত কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষা একেবাৰেই নাছিলে। মই স্কুলত থাকোতে মাত্ৰ মোৰ মনত আছে অসমীয়া ক্লাছ মাত্ৰ এদিন পাইছিলো, তাতো মই পঢ়িছিলো ৩ বৰণীয়া জাতীয় পতাকা কবিতাটি। আজিও যদি মোক কোনোবাই ক খ খন লিখিবলৈ কয় মোৰ খোপোজা লাগিবই, কিন্তু মই শিকি আছো বৰ্তমানেও। আজি এইখিনি কথা কোৱাৰ উদ্দেশ্য মাথো এটাই, মই বিভিন্ন ক্ষেত্ৰত ঘূৰি ফুৰো, বহুত মানুহ লগ পাওঁ, তাতো এনেকুৱা ধৰণৰ মানুহ পাওঁ যিয়ে কয় মোৰ সন্তানে অসমীয়া নাজানে বুলি, আৰু তাৰ মাজৰে একাংশই মোৰ ভিডিঅ' চাই, গতিকে ভিডিঅ'টোৰ জৰিয়তে কথাখিনি আগবঢ়ালো। বিবেচনা কৰি চাব বুলি আশা কৰিলো। আজিৰ ভিডিঅ'টোত মই কথাখিনিৰ লগতে মই দিনটো কৰি থকা কামখিনি আগবঢ়ালো। আজিৰ ভিডিঅ'ত ইমানেই।